খবৰ আপোনালোকৰ আজি কি হয় গম পায়নে আজি হল 5 ফেব্ৰুৱাৰী আৰু হল সৰস্বতী পূজা আৰু আমাৰ ছোৱালীবোৰে এতিয়ালৈকে চাগে হাজুন কাচুন কৰিও চাগে ৰেডি হলে কিন্তু কি কব বতৰ বহুত বেয়া আৰু ময়ো ভাবিছো সৰস্বতী পূজা বুলি দেউতাৰ স্কুল ওচৰতে হয় একেবাৰে নিচে কাখৰতে ঘৰৰ তালৈকে এপাক যাওঁ তাতে এটা সেৱা কৰি আহো আৰু চাই থাকিব মোৰ ভিডিঅ' পূজা বুলি ক'লে বাকি যিয়ে নহওক আমাৰ প্ৰত্যেকজনী ছোৱালীৰে মনত এটা হেঁপাহ থাকে যে নিজকে অকণমান বিশেষভাৱে সজাই যাওঁ আৰু ময়ো অৱশেষত কি পিন্ধিম কি নিপিন্ধিম ভাবি পেলাই দেউতাই দিয়া এযোৰ মৰমৰ বহুত মৰমৰ এযোৰ বোৱা কাপোৰ সেউজীয়া ৰঙৰ এযোৰকে পিন্ধি মই যাবলৈ ওলাইছোঁ আৰু কেনেকানো লাগিছে মোক জনাব দেই একেলগে থাকিম একেলগে হাঁহিম একেলগে জীয়াই একেলগে মৰিম একেলগে থাকিম একেলগে হাঁহিম একেলগে জীয়াই একেলগে মৰিম ওলাই আহিছোঁ এতিয়া ঘৰৰ পৰা স্কুললৈ বুলি সৰু খুৰীৰ লগত আৰু চাওকচোন ভগৱানো ইমান নিষ্ঠুৰ নহয় ইমান টেকটেককে ৰ'দ দিছে এতিয়া ৰাতিপুৱাৰ পৰা চবৰে চিন্তা হৈ আছে এতিয়া আমি স্কুল পাই গ'লোহি লক্ষ্মী প্ৰাথমিক বিদ্যালয় মোৰ দেউতাৰ স্কুল এতিয়া বলক যাওঁ পূজা কৰা স্থলীলৈ সৰস্বতী দেৱী মোৰ ওচৰত আছে এইজনী কি নাম হয় তোমাক কৈ দিয়াচোন ছায়ানা হাঁহি দিয়া কিমান ধুনীয়া
ধুনীয়া ল'ৰাটো ফটো প'জ দিয়াত ব্যস্ত চোৱা আকৌ কিমাননো ফটো উঠাবা ঐ চাই দিয়া এইফালে খাইছা খাইছা পায়স মই দুবাৰ খালোঁৱে লৈ লোৱা কোনে বনাইছিলে পায়স ভাল লাগিছে খালি হেৰি চেনি বেছি হ'ল ইমান খাব মন গৈছে ধেৰ খাব নোৱাৰিম এতিয়া চাই না হাঁহি দিয়া কি হ'ল পেলাই দিয়া কি খাইছা পায়স ইমানকে বাৰ মাছে দিয়া চেলেককে যাবগৈ দিয়ক আঙুৰটা মম বাচি বাচি দিয়ক নেকি নাৰিকল এডোখৰ মৰমত আৰু এগাঠি ধৰা দিছোঁ আমাৰ চুপাৰ ভাল পায় দাঁত চাফা হ'ব হয় নাই মোৰ পৰা যাওঁ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ কেনেকুৱা লাগে আপোনালোকে চাই পেলাই মোক জনাব দেই